নমস্কাৰ ৰাইজ। আজি আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু? আমাৰ ফালে পূৰা ডাৱৰীয়া, সেইবাবে আমি মাক জীয়েক বিচনাতে আছোঁ দেই। আৰু আমি আপোনালোকক এটা গীত গাই শুনাম ভাবিছোঁ, আমি মাক জীয়েকে। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব দেই। আৰু গীতটি গাইছে দীপেন বৰুৱা ডাঙৰীয়াই আৰু লিখিছে কেশৱ মহন্ত ডাঙৰীয়াই। আৰু গীতটিৰ নাম হৈছে এইখনি গাঁও বুকুৰ আপোন। এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোঁ নতুন সপোন। কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও বুকুৰ আপোন। আগলি বাঁহত বগলী নাচিছে আল ফুলকৈ, কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন। ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও বুকুৰ আপোন। সৰু বৰ নাই এই গাঁৱত সমূলি, উলাহতে হওঁ উদুলি মুদুলি, চেনেহৰে বান্ধোন। ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও বুকুৰ আপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ ৰঙিল সপোন। কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ ৰঙিল সপোন। কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। ধন্যবাদ।